নমস্কাৰ, মোৰ নাম দিব্যা আত্ৰেয়। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম অভিযোগনামা, কবি গজেন শৰ্মা। হে কৰুণা সাগৰ, ৩ কোটি প্ৰণাম গ্ৰহণ কৰিবা। তোমাৰ ওচৰত আমাৰ অভিযোগ, কিছু কাকুতি মিনতি দয়াময়। ভাৰত বাংলাদেশ সীমান্তত আমাক এজন জয়দত্ত লাগে, আৰু চীন ভাৰত সীমান্তত এজন ধনঞ্জয়। দূৰত থকা ব্ৰহ্মস্ত্ৰপাত লাগিব। অসম মুলুকত বজাৰবোৰ তুমি বাৰু মন কৰিছানে? হাইব্ৰিড বিলাতী চালানী এজন বকাসুৰক কিছুদিনৰ বাবে সেইবোৰ খাবলৈ পঠোৱা দয়াময়। তুমি জানানে, চৰত 14 অক্ষহনি বাঢ়িছে বিজতৰীয়া জনসংখ্যা। এজন পিতামহ লাগে আমাক। তেওঁতো বধ কৰিছিল কুৰুক্ষেত্ৰত এবেলাত 14 অক্ষহনি। আৰু এজন লাচিত লাগে মোৰ দেশৰ নিৰ্বাচনৰ সময়ত, নহ'লে নাবাচিব তোমাৰ